Hello guys, welcome to my YouTube channel. আমি এতিয়া আজি আম বিচাৰি যাম। এতিয়া আমি এইটো গাঁৱৰ নিজৰ গাঁৱৰ পৰা আমি বেলেগ এটা গাঁৱলৈ আম বিচাৰি যাম। লগত বিমল আছে। আজি আম খাম না বিমল? হয়, আমি বেলেগ এটা গাঁৱলৈ আম বিচাৰি যাম। আম লৈ কিনে আমি সকলোৱে আম খাম। আপোনালোকে চাই থাকক। গুৱাহাটীত আমাৰ কাৰণে ইমান প্ৰব্লেম হৈছে, আমাৰ কাৰণে কিমান দূৰলৈ বিচাৰিব লগা হৈছে। আপোনালোকে চাই থাকিব। বিচাৰিছোঁ আমি বিমল আছে লগত, যেনেকৈ আজি আম লৈ যাবই লাগিব মানে। এইটো ওপৰত লাগি যাব। ছাগলী আম খাবি নেকি আমাৰ লগত? ক'ত ছাগলী? যোনটো ঘৰত আহিছিলোঁ আমি তাৰমানে ইয়াতে আম বিক্ৰী যোৱাকালি বিক্ৰী কৰিছিলে, আজি মানে শেষ হৈ গ'ল। এতিয়া বোলে আম নাই, এতিয়া ক'ত পাম আমি? যেনেকৈ হ'লে আমটো বিচাৰিবই লাগিব। আজি আম খাবই লাগিব, হয় নহয়? হয় না বিমল? আম খাবই লাগিব আজি। আপোনালোকে চাই থাকিব, আমি আম বিচাৰি আছোঁ। আপোনালোকে মোক ফোন কৰি কৈ দিয়ক আম ক'ত আছে। আম নাই কি হ'ব এতিয়া? আমি বিচাৰি পোৱা নাই। আমাৰ কাৰণে ইমান গাঁৱতে সৰে সৰে নাই। আৰু উঠিম আৰু আম বিচাৰি আহিছে। পাৰত আম ক'ত পাম? ছাগলীবিলাক চাব পাৰে। হাই গাইজ, আমি বিচাৰি পোৱা নাই। আমি কি হ'ব এতিয়া? এবাৰ এইটো পাৰ ওপৰত উঠিম আমি। তাতে এটা ঘৰ আছে, তাতে পাব লাগে। চাই লওঁ। ইফালে নিজৰা আছে, লাগি খাব পাৰিব আপোনালোকে। আহিলে বহুত গৰম। আম বিচাৰি বিচাৰি মৰি গ'লোঁ। আম খোৱাৰ নিচিনা লাগিল। খাব লাগিব ভাই, খাবই লাগিব। জায়গাবিলাক চাওক, আপোনালোকে জায়গাবিলাক চাওক আৰু এনজয় কৰি থাকক। আমেজ লওক, এই পাহাৰৰ আমেজ দিপৰা।
আম বিচাৰি বিচাৰি ভাগৰ হৈ গ'ল। এই ধুনীয়া ধুনীয়া নিজৰা হয়, এতিয়া আপোনালোকে গা ধুব পাৰিব আৰু ইয়াতে বহি আৰাম কৰিব পাৰিব, ঠাণ্ডা ঠাণ্ডা নিজৰা বহুত ওপৰত। বিমল কি হ'ব? আম নাই দেখোন আজি এই ভিডিঅ'টো আমি অকল আমৰ বাহিৰে বেলেগ ভাষা নাই হয় না, খালি আম আম এই শব্দ। আজি মানে আম খাইহে আৰু চাগে ভিডিঅ'টো। নিজৰা এইটো বন নিজৰা হয়, এইটো বন নিজৰা। ইয়াৰ নিজৰাৰ নাম হ'ল বন নিজৰা আৰু বহুত দূৰত আছে আৰু নাযাওঁ আৰু বহুত ভাগৰ লাগিব। কি কৰিব, দোকানত আমি খাব লাগিব। এইটো গছ আছে কিন্তু এতিয়া আছে দেখোন বিমল, এইটো আছে দেখোন আম আছে এতিয়া। আম দেখা পাইছোঁ কিন্তু দিব না নিদিবা ঘৰৰ মালিকে নিদিব চাগে, সুধি চাব লাগিব। আমি বিচাৰি নাপালোঁ। হেল্ল' গাইজ, আমি আম বিচাৰি এতিয়া নাপালোঁ। এতিয়া ওচৰতে আম গছ আছে, ওচৰতে পালোঁ। এতিয়া আপোনালোকে চাই লওক, এইয়া আম চাওক আপোনালোকে, আম এতিয়া ওচৰতে আছে। আমি ক'ৰবাত বিচাৰি ফুৰি আছোঁ, ইয়াৰ পৰা আমি এতিয়া আম লৈ যাম। আম বিচাৰি বিচাৰি ৰঙা হৈ গ'লোঁ আমি, কিন্তু আমটো ওচৰতে আছে। আমি দূৰত দূৰত বিচাৰি আছোঁ। এই আম গাছ বিচাৰি ধুনীয়া ধুনীয়া আম আছে ওচৰতে। চাওক আপোনালোকে আমটো মই দেখাই আছিলোঁ। আম বিচাৰি পালোঁ, আম বিচাৰি পালোঁ, একদম মিঠা আম। কি কৰিব, টেঙা আম বিচাৰিছিলোঁ নাপালোঁ, এতিয়া মিঠা আমি খাব লাগিব। টেঙা মিঠা আছে, খাই ভাল লাগিব। আপোনালোকে চাই থাকিব। আম বিচাৰি আনিলোঁ। এতিয়া মই ঘৰত দুটামান ভংলা জ্বলা লাগি আছে। এই ভংলা জ্বলাই আমি পাইছোঁ। ভংলা জ্বলাৰ লগত খাব লাগিব আজি, ভংলা জ্বলাৰ লগত খাব লাগিব। চাওক, এইটো মই লেচেৰা ৰুইছিলোঁ, এইটো বঢ়িয়া লাগিছে। এতিয়া লেচেৰা আৰু তিয়ঁহ আছে, লেচেৰা আৰু তিয়ঁহ লাগি আছে। এইটো ভোট জলকীয়া গছ হয়। এইটো ভোট জলকীয়া গছ ইয়াৰ পৰা ল'ম, দুটামান জ্বলা ল'ম। দুটা জ্বলা লৈছোঁ, দুটা জ্বলা হৈ যাব। আগৰ আম লৈছোঁ আৰু লেবু লৈছোঁ, ভোট জ্বলা লৈছোঁ, জ্বলা নিমখ লৈছোঁ। আম এনেকৈ এঠাইত জেগাত যাই কিনে বহি কিনে খাম। এইটো সৰু গাড়ী, আমি এতিয়া যাই আছোঁ। কি আমি যাই আছোঁ। এয়া মোৰ ফ্ৰেণ্ডবিলাক ৰখি আছে তলত, বহুত ডাঙৰ ডাঙৰ। আমি আম বিচাৰি মানে লাষ্টত পালোঁগৈ। আম ওচৰতে আম আছে, কিন্তু আমি বহুত দূৰত ঘূৰি আছিলোঁ। কিন্তু আমি সোধা নাছিলোঁ আৰু বিক্ৰী কৰিব নে কি বুলি। লাষ্টত আমি সুধিলোঁ আৰু নাপাৰ কাৰণে, তাৰপিছত দিলে আৰু মালিকে। এতিয়া আমি খাম ধুনীয়াকৈ বহি কিনে, ইনজয় কৰিম আম খাই খাই। আপোনালোকে চাই থাকিব। এতিয়া আমাৰ বিমল ভাই ভোট জলকীয়া কাটিব সৰু সৰুকৈ। আমি এতিয়া লেবুটো একেলগে কাটি দিছোঁ আমৰ লগত। আমটো সিমান মানে টেঙা নাই কাৰণে আমি লেবু একেলগে মিক্স কৰি দিছোঁ। টেঙা হ'লে মানে খাই ভাল লাগিব। ভোট জলকীয়াটো সৰু সৰু কাটি দিব, মনকৈ কাটি দিম। দুটা দিবি না এটা দিবি? দুটা মৰিব লাগিব। এটাই দি লাগলে খাব দে, লাগলে দিব এনে গৰম হৈ আছে বেছি গৰম। জ্বলা খালে আৰু ডাৱৰিব লাগিব, ডাৱৰি ফুৰিব লাগিব। ডাৱৰি ফুৰি এই বিলত জাপ মাৰিব লাগিব বকাত। চাকৰি এনেকুৱা লগাই দিওঁ এনেকুৱা চাবি চকুত সোমালে আৰু চেছ আৰু। চিনি দিবি না? চিনি নালাগে ন, জ্বলা লাগিলে পিছত খাব পাৰোঁ।
এনেকৈ লগাই দি চাকৰি লগাই দি পানীটো যোনে খাই লাষ্টত মজা লাগিছে ইয়াৰ কাই খাব আমাৰ আম ৰেডি হৈ গ'ল এতিয়া আমি খাব লাগে জালা বনাই নেকি আৰু এটা দি জালা মানে জালাটো খালি জ্বলা এই ডাঙৰ ডাঙৰ কাটি দি যোনে জালা লাপাও না সি খাই দিব কাম দি কিনে তাৰপিছত মিলি গ'ল অলপ টুকুৰ টুকুৰ কৰি থৈ দি কিবা কাম কামে খাব যোনে পাৰে আৰু নোৱাৰা নাই ইমান অলপ ডাঙৰ ডাঙৰ কৰি ধৰি কিনে কামে খাব এতিয়া খাব লাগে পূৰা চেনতে পূৰা জ্বলা হৈছে ৰঙা হৈ গ'ল আপোনালোকে চাই থাকক এতিয়া আমি খাম কোনে কিমান জ্বলা খাব পাৰে চাওঁ আমি দিয়ে বিশ্বজিৎ আছে বিমল সুনীল আৰু মইতো জানোৱেই গৰু কি কাঞ্চে খাবি না একেলগে খাবি এই দাম হাত কর ৰাহুল হো ৰাউনো যা নিতো লাগে কাটি লৈ দুই চিন কৰি নালগে মই দিবে নালগে দে দে কাটি খালি সৰি খালি কিছু ফোন কৰি কাম বাকি সৰ এটা খাই দিন আসুনি বঙ্গলা কাম থাকি যাব ইমান জ্বলা নাই পাই দিয়া বা মজা এই এটা অলপ ভাল লাগিছে টেঙা খাব পাই জালাতে বেশি জ্বালা না জালাতে বেশি জ্বালা না জ্বালা নাই মজা বাস নেকি আমি নিজের কাছে দেখি টেঙা আছে মই একদম বারে বঢ়িয়া বঢ়িয়া এনে খাই পেলাই চা কেনে লাগিছে বিশ্বজিৎ ভাল কেনে লাগিছে লাগিছে পুৰা ভাল মজা না মজা জালাও গাইজ বহুত ধুনীয়া টেঙা আছে মিঠা আছে জালাও জ্বলাটো আৰু আছে বহুত আছে একদম মজা আছে মানে খাই আৰু লগত লেবু আছে আমি লেবু প্লাছ কৰি দিছোঁ আমটো ইমান টেঙা নাই কাৰণে লেবু প্লাছ কৰি দিছোঁ বঢ়িয়া আছে আপোনালোকে ঘৰত বনাই খাওক আমটো যদি টেঙা নহয় তেতিয়া লেবু এটা কাটি কিনে দিব পাৰে লগত আৰু যদি আমটো টেঙা বেছি হয় তেতিয়া অলপ চেনি লগাই দিব খাই টেষ্টি লাগে ডাঙৰ এটা বিচা কমি আছে কাৰোবাৰ বিচা মস্ত ডাঙৰ বগা বগা লুমো ইয়াৰ বিচাকেইটা ডাঙৰ কিবা বেলেগ ধৰণৰ বিচাৰ হ'ল কিবা ভাল লাগে ভোট জ্বলা মজা লাগে খাই গৰমত লেবু টেঙা মজা নিমখ মজা চলো চিনি জালা ধৰি দিছি জ্বালা ধৰিছি চেনি খাই দি আৰু লগত আছে আমাৰ যদি জ্বালা ধৰে চেনি আছে চেনি খাই দিব পাৰা টেঙা মিঠা বঢ়িয়া লাগি যায় আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন কোনে বেছি জ্বলা খাব পাৰে না মই না সুনীল না বিমল না বিশ্বজিৎ কমেণ্ট কৰি জনাব প্লিজ ভোট জ্বলা নতুন মোবাইল আমাৰ বিশ্বজিৎ ভাই ছেকেণ্ডত আছে জ্বলা খাব পাৰে বিমল থাৰ্ড সুনীল লাষ্ট মই ফাৰ্ষ্ট শুনিলে একদম জ্বালা নাখায় কেনে লাগিছে ভাই পুৰা জ্বালা পানী নাই কিন্তু ওচৰত পানী দিয়া লাগিলে খাব নাপাব দৌৰিব লাগিব ঘৰত ভাই পানী নাই ওচৰত আপোনালোকে ভোট জ্বলা খালে লগত চেনি অলপ ৰাখিব একদম ট্ৰাই নকৰিব নহ'লে বিপদ আছে আৰু ভোট জ্বলা খালে যদি আপুনি খাব নোৱাৰে ভোট জ্বলা খাব নালাগে যদি আপুনি জ্বলা খাব পাৰে তেতিয়াহে ভোট জ্বলা খাব নহ'লে বহুত বিপদ হ'ব ডেঞ্জাৰ হ'ব ভোট জ্বলা জাল গমেতো পায়
নামে ভূত জ্বলা ডেঞ্জাৰাছ কোনে এটা পাৰিছে খংগা নেকি পুৰা টেষ্টি লাগিছে টেষ্টি না খাই হত আম বিচাৰি এতিয়া খাব পালোঁ এতিয়াহে ভাল লাগে কোনটো বহুত দিনৰ পৰা ভাবি আছিলোঁ আম খাম কিন্তু আমি খোৱা হোৱা নাছিলে গাঁৱৰ কথা বেলেগ ভাই গাঁৱতো ঘৰে ঘৰে আম থাকে না হয়নে অলপমান এখোজ গ'লে আম পাব কোনে আহিব আমাৰ বিশ্বজিৎ কিন্তু এইটো মদ নহয় দেই এইটো মোৰ নহয় দে ভাই এইটো আমৰ ৰস আৰু ভোট জ্বলাৰ ৰস চব ৰস আছে নেমুৰ ৰস কেনে মজা না মজা পুৰা বঢ়িয়া হাই বেছি খাব নালাগে নোৱাৰিলে বহুত জ্বলা ভাই বহুত জ্বলা আৰু কি চাওক আপোনালোকে পিছত জোল কমলা জ্বলা জোল চুপ হয় চুপ মচলা বুলিব দিব পৰা কেনে পুৰা টেষ্টি মজা না চুঙেল খাব আৰু খালটো ভাই পেটত পূৰা জ্বলা ধৰি একদম গৰম গৰম হৈছে পুৱাৰ পৰা ভাত খোৱা নাছিলোঁ টেঙা আৰু ভোট জলকীয়া কেনেকৈ লাগে পেটত আপোনালোকে গমেই পাইছে নোৱাৰোঁ আৰু ভাই হা হা খালী পেটত বেছি খাব নোৱাৰা আপোনালোকে যদি টেঙা ভোট জ্বলা এনেকুৱা জ্বলাৰ লগত খায় খালী পেটত নাখাব হা ভাত খাইহে খাব ভাত খাই পিছত ভাতবিলাক বঢ়িয়াকৈ ফুল পেট ভাত খাই ল'ব তাৰপিছত খাব পাৰিব নহ'লে একদম পেট পূৰা জ্বলা ধৰে পেটত পূৰা জ্বলা জ্বলা নোৱাৰোঁ আৰু ভাই খাবা জ্বলা মই যাব লাগিব আৰু পেটপুৰা জ্বলা গৈছোঁ খালি পেট নাখাওঁ পানীও নাই লগত পানী খালে আৰু বেয়া পূৰা জ্বলা ভাই পেট পূৰা একদম জ্বলা চেনি খাইছোঁ চেনি দামলাত চালে খাব মন যায় কিন্তু পেটটো চালে ইফালে পূৰা জ্বলা খাব মন নাযায় মানে মুখখন মানা নাই যে টেঙা খাব ইচ্ছা যাইছে কিবা খাওঁ কিন্তু পেটটো কৈছে নালাগে খাব নালাগে আৰু কি হ'ব এতিয়া খাওঁ না নাখাওঁ পেটৰ কথা শুনো না মুখৰ কথা শুনো কোনটো ল'ম কমেণ্ট কৰিব এতিয়া মাজতে হৈ গৈছোঁ এটা কথা আছে আপোনালোকে গমেই পাইছাগে লগে পাত পাৰে মৃত্যু বুলি মই যদি বেছি লগ কৰি টেঙা এটা খাই থাকোঁ ভোট জ্বলা যদি খাই থাকোঁ মোৰ পেটত প্ৰব্লেম হ'ব আজি মই কৰি যাব পাৰে এইটো গৰমত এনেকুৱা জ্বলা হৈছে নহয় ভোট জলকীয়া দুটা আম আছিল মোটামুটি 6-7টামান আৰু লেবু টেঙা দুটা আছিল ভোট জলকীয়া দুটা মাই গড চাকে দিব পেটটো খালী আছিল পেট খালী থাকিলে তেওঁ নাখাবি পেটটো একদম জ্বলা কৰে আৰু পেটটো পুৰা ফুল থাকিব লাগে ভাত চাত পুৰা থাকিব লাগে তাত টেঙা জ্বলা খাব পাৰি নহ'লে খাব নোৱাৰা ডাইৰেক্ট পুৰা নাৰি যায় কৰে আজি খাই শেষ কৰি দিম মই নোৱাৰোঁ ভাই মই চাৰিবাৰ কৈছোঁ এতিয়া আমাৰ বিশ্বজিৎ আছে আৰু বিমল আছে বিশ্বজিৎ আৰু বিমল আছে মই হাৰি গ'লোঁ আৰু সুনীলো হাৰি গ'ল এতিয়া বিশ্বজিৎ আৰু বিমলে খাই থাকোঁ মই নোৱাৰোঁ শুওঁ আৰু মই 10 মিনিট শুব লাগিব দুৰ্নীতি কি গাঁৱতে মাথা হয় অলপ টেষ্টি একদম মানে তাতে খাই থাক মই নোৱাৰোঁ হাৰি গ'লোঁ ভাই মই চেনি খাইছোঁ চেনি কাৰণ মোৰ পেট পূৰা জ্বলা আমি দুটা পুৰা হাৰি গ'ল আৰু এজনে খাওঁ পুৰা আৰু এজনে এতিয়া আমি ইফালে খাই আছোঁ এই আম গছটো ইমান ডাঙৰ হয় কিনে গছ আম চাম নালাগে লাগছিল না নাই এবাৰ
বিমল লাগছিল না নাছিলে এটা হলেতো লাগে না মানুহবিলাক উঠাব লাগে বিমল কি হ'ল বিমল চেৰেণ্ডাৰ আমাৰ বিমলৰ পৰা উঠি গৈছে আৰু জ্বলা আম সেই কি মেকুৰী আনিছিলোঁ পুৰা জ্বলা ভাই পেট পুৰা জ্বলা হৈছে ইমান এনেকুৱা নহ'লা হয় কাৰণ মোৰ পেটটো খালী আছে ভাত চাত খোৱা নাছিলোঁ না সেইটো কাৰণে ভাত চাত খালে পুৰা পেটটো ফুল থাকিলে জ্বলা টেঙা পুৰা খাব পাৰিম যদি খালী পেট থাকে নহয় আপোনালোকে জ্বলা টেঙা বেছি নাখাব নহ'লে পেটত পুৰা প্ৰব্লেম হৈ যাব আগে শুনি তই নাখাৱাৰ কথা কৈ কিয় নাখাৱ জ্বালা ধৰিছে বহুত জ্বালা ধৰিছে কিমান লাগাতে বহুত থাকি থাকোঁ নহয় পেট জ্বলা ধৰিছে যাব লাগিব ভাত খাব লাগিব পুৰা জ্বলা ভাই এটা টাইম পাছ কৰি থাকিব নোৱাৰোঁ আৰু যাব লাগে পুৰা পেট জ্বলা কৰি আছে তেতিয়া ঘৰত ভাত খাব লাগে নহ'লে পেটত প্ৰব্লেম হৈ যাব আছিলে অলপমান আছে আৰু দেখা পালে খাওঁ খাওঁ লাগে আমকেইটা খাই দিছোঁ ৰ চেনটো থৈ দিব হা মই দেখিলোঁ যিকি নহওক লাষ্টত ফিনিচিং কৰি দিছোঁ খালি অকণ ফুৰাই লৈ আমি মানুহ গোটাটো ন যা এইটো হৈছে আমাৰ কবৰস্থান এইটো ছিল আমাৰ হাইতি ৰাজহুৱা কবৰস্থান আৰু এইটো চাৰ্চ অফ জিজাছ ক্ৰাইষ্ট এই মিৰ টেঙাও লাগছে কুমলীয়া এইয়া পাহাৰত এবিধ বস্তু পায় সেইটো আপোনালোকে খাব আহিব পাৰে এইটো মিৰ টেঙা বুলি কয় এইটো কুমলীয়া হৈ আছে এইটো পোৰা হ'লে খাই ভাল লাগে পকিলে মানে মিঠা মিঠা লাগে জংঘলৰ মাজত আমি এতিয়া নেকি মানুহ কোনোবা খুজিছিল ইয়াৰ তলত আৰু মানুহ গোটা আছে সেইকাৰণে নুঠিল নেকি অঁ খুন্দা হৈছে না চিপৰাং মাৰোঁতে কাঠত একদম গৰম কোন জায়গা থৈছি তো দোস্ত कैसे है হল না নাই এটাও খাই আছে আমাৰ ছাৰে ফিনিছ মই লাষ্টত ফিনিছ কৰিছোঁ ভাই আছিল অলপমান পেলাব বেয়া লাগে না ইমান কিনি আনিছোঁ হয় না নহয় কিনা বস্তু খাব লাগে পুৰা এনে বহুত দিনৰ মূৰত একবাৰ খাইছোঁ বল বল যাওঁ বল যাওঁ লৈ বিলাক ল পেটত একদম চেছ এই মোবাইলটো কাট ল আমি এতিয়া যাবা ওলাইছোঁ মই আইফোনখন লৈছোঁ ক'লো চল ল নিমখৰ গাছ হ'ব এতিয়া আগে যাওঁ আহি যাওক আল্লাহ আকবৰ আমি সকলোৱে আম খাই কিনে আহিলোঁ এতিয়া আমি ঘৰত যাই আছোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই কিনে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব আৰু পাৰিলে দুটামান শ্বেয়াৰ কৰি দিব নতুন চেনেল খুলিছোঁ আপোনালোকে হেল্প নকৰিলে কোনে হেল্প কৰিব আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' বনাব পাৰিম বাই বাই